নমস্কাৰ বন্ধুসকল আজি আমি কথা পাতিম যে কয়েন্স আৰু কারেন্সি নোটস সঁচাকৈ বিক্ৰী হয় নে নহয় আৰু যদি বিক্ৰী হয় তেনেহলে ক'ত বিক্ৰী হয় হয় বন্ধুসকল সম্পূৰ্ণ ভিডিঅটো চাব ভিডিঅটো এটা ইনফৰমেটিভ ভিডিঅ হ'বলৈ গৈ আছে যদি ভাল পায় কাইণ্ডলি লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ নামটো প্ৰাণুজ্জ্বল বৰা আপোনালোকে চাইছে প্ৰাণজী বৰা চেনেল মই মোৰ ভিডিঅ'বিলাক ইনফৰমেটিভ বনাওঁ কয়েন্স আৰু কারেন্সি নোটছৰ ওপৰত হয় বন্ধুসকল আহক এতিয়া আমি টু দি পইণ্ট কথাটো পাতোঁ যে একচুৱেলি কয়েন্স আৰু কারেন্সি নোটছ বিক্ৰী হয় নে নহয় হয় বন্ধুসকল কয়েন্স আৰু কারেন্সি নোটছ বিক্ৰী হয় মই নিজেও বিক্ৰী কৰিছোঁ আপুনি যিকোনো কালেক্টৰছক সুধিব পাৰে তেওঁলোকে আপোনালোকক ক'ব যে কয়েন্স আৰু কারেন্সি নোটছ সেল এণ্ড বাই দুটাই হয় কিনিব পাৰিব আপুনি বিক্ৰী কৰিব পাৰিব এতিয়া প্ৰশ্নটো হয় যে আমি কয়েন্স আৰু কারেন্সি নোটছৰ কালেকশ্যন আছে তেতিয়াহ'লে এইখিনি ক'ত বিক্ৰী কৰিম হয় বন্ধুসকল এইখিনি বিক্ৰী কৰা উপায় বহুত আছে সবতকৈ প্ৰথমতে আপোনালোকক কওঁ যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকে দেখা পাব বাই এণ্ড সেল হয় তাত অকণমান আপোনালোকে বাই সেল কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব কোন কেনেকুৱা মানুহৰ লগত আপুনি জানি ল'ব লাগিব ভাৰতত ডাঙৰ ডাঙৰ ডিলাৰ আছে যিবোৰ ডিলাৰে কয়েন্স আৰু কালেকশ্যন তেওঁলোকে কিনে আৰু তেওঁলোকে বিক্ৰীও কৰে আৰু সবতকৈ ইজি আৰু বেষ্ট ৱে হ'ল আপোনালোকে যদি ডাঙৰ এক্সিবিশ্যন ভিজিট কৰে তাত সেল এণ্ড বাই হয় ডাঙৰ ডাঙৰ চিটিত মেগা চিটিবিলাকত কয়েন্সৰ এক্সিবিশ্যন হয় তো সেইবিলাকত আপোনালোকে যাব পাৰিব যদি আপোনালোকৰ দৰকাৰ হয় কেতিয়া হ'ব কেতিয়া শ্বৰ্টলি আছে তেতিয়াহ'লে মই আপোনালোকক ইনফৰমেশ্যনটো দিব পাৰিম একচুৱেলি বন্ধুসকল যদি আপোনালোকে এক্সিবিশ্যনত গৈ পেলাই কয়েন্স বা নোটছ সেল কৰিবলৈ বিচাৰিছে তেনেহ'লে আপোনালোকে জানিব লাগিব যে কয়েন্স আৰু নোটছ কেনেকুৱা কালেকশ্যন কৰিব লাগে আৰু যিকোনো কয়েন্স নোটছ আপোনালোকে লৈ পেলাই যদি এক্সিবিশ্যনলৈ যায় সেইখিনি সেল হ'বও পাৰে নহ'বও পাৰে আৰু সেইকাৰণে মই সদায় ভাবোঁ যে আপোনালোকে অকণমান নলেজটো পাব লাগিব যে কেনেকুৱা কয়েন্স আৰু কালেকশ্যন কৰিব লাগে আৰু যোনবোৰ ইজিলি সেল হয় আৰু তাৰ পৰা 2 টকা আপোনালোকে ইনকাম কৰিব পাৰে ময়ো আৰম্ভণিতে বহুত ভুল কৰিছিলোঁ বহুতখিনি কয়েন্স কিনিছিলোঁ বা কালেকশ্যন কৰিছিলোঁ যোনখিনি ইমান ভেলিউ নাই তো বন্ধুসকল সাধাৰণতে মোক বহুতে সোধে যে 5 টকা যিটো ডাঙৰ 12.5 গ্ৰামৰ ওজনৰ ইন্দিৰা গান্ধী কইনটোৰ ভেলিউ কি বা কিমান দাম তো তেনেকুৱা যদি কয়েন্স কালেকশ্যন কৰিব পাৰে কিন্তু তাৰ নিউমিছমেটিক ভেলিউ ইমান নাই অলপমান হিষ্টৰিকেল ভেলিউ আছে যি 1985 চনৰ কইন হয় ইন্দিৰা গান্ধী কইন হয় কপাৰ নিকেল মেটেলৰ কইন হয় ডাঙৰ কইন হয় তো তেনেকৈ অলপ ভেলিউ পোৱা যায় কিন্তু সিমানো ভেলিউ আজিলৈকে মই তাৰ দেখা নাই আৰু প্ৰতিজন কালেক্টৰছৰ হাতত তেনেকুৱা ডাঙৰ জৱাহৰলাল নেহৰু হওক ইন্দিৰা গান্ধী 5 ৰুপিজ কইন হওক মাতা বৈষ্ণদেৱী কইন হওক এনেকুৱা কইন্সবিলাক থাকি আৰু সেইবিলাকৰ পৰা আপুনি বহুতখিনি কিবা ৰিটাৰ্ণ পাম বুলি আশা কৰিব নোৱাৰে তো সেইকাৰণে আমি জানিব লাগিব যে কেনেকুৱা কয়েন্স আৰু কারেন্সি নোটছ কালেকশ্যন কৰিব লাগে যোনখিনি আমি ভৱিষ্যতে কামিং ডেজত ভাল ভেলিউ পাওঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই মই প্ৰায়ে এনেকুৱা কয়েন্সৰ ওপৰত বা নোটছৰ ওপৰত বনাওঁ যোনখিনি ভেলিউ ফিউচাৰ কয়েন্স বুলি ক'ব পাৰে তো সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'বিলাক চাব আৰু এটা সবতকৈ ভাল কথা কি যিমান কালেক্টৰ্ছ বাঢ়িব কয়েন্স আৰু নোটছ সেল তেনেকৈ হ'ব পাৰে কাৰণ কালেক্টৰ্ছহে কয়েন্স নোটছ কিনিব তো মোৰ ভিডিঅ'বিলাক চাই যদি 2-এজন মানুহে কালেকশ্যন কৰিবলৈ হবি হিচাপে আৰম্ভ কৰিব বিচাৰিছে বা কৰিছে তো তেওঁলোকে কালেকশ্যন কৰিবলৈ কয়েন্স আৰু নোটছ কিনিবলৈ চেষ্টা কৰিব তেনেকৈ কাৰণ ইজিলি আপোনালোকে ডেইলি ট্ৰানজেকশ্যনত আজি তাৰিখত একো তেনেকুৱা কালেকশ্যন কৰিব লগা বস্তু নাপায় সব বস্তু কোনোবা ডিলাৰৰ পৰা কিনিব লাগিব নতুবা কোনোবা এক্সিবিশ্যন আপোনালোকে গৈ ভিজিট কৰি কিনিব লাগিব বা কোনোবাই যদি বেচে তেওঁলোকৰ পৰা কিনিব লাগিব আপোনালোকে মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাই থাকিব মই প্ৰতিটো ভিডিঅ'ত চেষ্টা কৰোঁ যে ইনফৰমেশ্যনটো আপোনালোকে পায় তাৰ ভেলিউটো পায় তো এইখিনি কথা আপোনালোকে যদি আৰু বিশেষ জানিবলৈ বিচাৰিছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত ক'ব বা আপোনালোকক ক'বলৈ চেষ্টা কৰিম খালি সদায় মনত ৰাখিব এইবিলাকৰ সেল হয় আৰু আপোনালোকে কিনিবও পাৰিব বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব যদি ভাল পালে কাইণ্ডলি লাইক কৰি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ মানে ধন্যবাদ